হেল্ল' এভৰিৱান, আজি হ'ল 4th ছেটাৰডে, আমাৰ অফিচ বন্ধ আছে আৰু আজি দুপৰীয়াৰ লাঞ্চ বনোৱাৰ দায়িত্ব মোৰ। কেতিয়াবা শাহুৱে বনায় বন্ধ থাকিলে, তো আজি দায়িত্ব মোৰ হ'ল। তো ব্ৰেকফাষ্ট আমাৰ শেষ হ'ল আৰু এতিয়া আজি কি আছে লাঞ্চত বলক চাই লওঁ। তো প্ৰথমতে আছে মচুৰ দাল, সেইটো মই আগতে বনাই থৈছিলোঁ, আৰু মিছা মাছ আনিছিলে, মিছা মাছ ফ্ৰাই কৰি থৈছোঁ। আৰু ইয়াত এতিয়া আলু ফ্ৰাই কৰি আছোঁ তৰকাৰী বনাবৰ কাৰণে, মিছা মাছৰ তৰকাৰী। আৰু ভাত বহাই দিছোঁ একপিনে, আৰু আছিলে তিতা কেৰেলা, সেইটো ক্ৰিস্পি ফ্ৰাই কৰিম। ক্ৰিস্পি ফ্ৰাই খাবলৈ বিৰাট ভাল লাগে। আগত মই তিতা কেৰেলা অলপ নিমখ দি তিতাই থওঁ, তেতিয়াহ'লে সেই তিতা ভাৱটো গুচি যায়। তো এতিয়া এইটো ক্ৰিস্পি ফ্ৰাই কৰিম। আৰু তাৰপাছত আনিছিলে সৰু মাছ, এইটোক মই ধুনীয়াকৈ অলপ ফ্ৰাই কৰি ল'ম, তাৰপাছত পিঁয়াজ দি বনাম, চৰচৰি কওঁ আমি বেংগলীত, সেনেকুৱাকৈ বনাম। আৰু এতিয়া ইয়াত মই সেই মিছা মাছৰ তৰকাৰীৰ কাৰণে মছলাটো ভাজিছোঁ, পিঁয়াজ নহৰু আদা পেষ্ট দি সেইটো ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু আজি যিহেতু ছানডে, খোৱা বোৱা হ'ল, চব উঠিলে একদম চাওকচোন অৱস্থা একদম। এতিয়া এইবিলাক চব সামৰি মেলি থ'ম ধুবৰ কাৰণে। এতিয়া মিছা মাছৰ তৰকাৰী মছলাটো ভালকৈ ভাজি লৈছোঁ। ইয়াত হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু নিমখ দি কিনে ভালকৈ ফ্ৰাই কৰিম, আৰু একদম পূৰা মিডিয়াম ফ্লেমত, যেতিয়ালৈকে কিনাৰত তেলটো ওলাই নাযায়। আৰু খানা বনোৱাৰ সময়ত স্লেবৰ এইটো মূৰৰ পৰা সেইটো মূৰ একদম পূৰা জাবৰ হৈ থাকে দেই। মোৰ আপোনালোকৰ এনেকুৱা হয়নে? মানে মই পূৰা একদম চব লৈ বহোঁ, তাৰপাছতহে এইকেইটা চফা কৰোঁ। ইয়াত মোৰ মছলাটো হৈ আহিছে। এতিয়া আলুকেইটা যে ফ্ৰাই কৰি থৈছিলোঁ, সেই আলুকেইটাত দি দিম আৰু সেইটো ভালকৈ এতিয়া ফ্ৰাই কৰিম। এতিয়া মোৰ তিতা কেৰেলা ভাজি মই বহাই দিছোঁ এটা ছাইডে, আৰু যিটো মিছা মাছৰ তৰকাৰী আছিলে সেইটো মই পানী দি কিনে এইটো ভালকৈ বইল হ'বলৈ দিম, তাৰপাছত এইটো নমাই দিম। ইয়াত এতিয়া মোৰ তিতা কেৰেলা ভাজি হৈ গ'ল, আৰু যিটো মোৰ মিছা মাছৰ তৰকাৰী আছিলে সেইটো আপোনালোকক দেখাই দিছোঁ। এইটো হ'ল তৰকাৰীটো, মানে প্ৰন কাৰী আৰু প্ৰন কাৰী ক'ব পাৰি এইটো। আৰু ইপিনে সেই সৰু মাছটো ফ্ৰাই কৰি আছোঁ। ইয়াত মই পিঁয়াজ দি টমেটো দি ধুনীয়াকৈ একদম চৰচৰি নিচিনা বনাম, মানে একদম শুকানকৈ। ইয়াত মই পিঁয়াজ, তাৰপাছত জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি দি কিনে, জলকীয়া টমেটো দি কিনে একদম ধুনীয়াকৈ এইটো ফ্ৰাই কৰিম। আৰু তাৰপিছত একদম ধনিয়া পাত আছে, ধনিয়া পাত চনিয়া পাত দি কিনে একদম নমাই দিম। খাবলৈ বিৰাট ভাল হয়। আপোনালোকতো নিশ্চয় বনাই চাগে এনেকুৱাকৈ। এইটো এনেকুৱাত অলপ কম মাছ থাকিলে নহয়, এনেকুৱাত অলপ ফ্ৰাই অকণমান পানী দি কিনে নমাই দিলে আৰু বেছি টেষ্ট হয় খাবৰ কাৰণে। আৰু ইয়াত এতিয়া ভালকৈ মাছটো দি দিলোঁ তৰকাৰীত, আৰু ভালকৈ একদম বইল হ'ব দিম, আৰু পানীটো অলপ শুকাবলৈ দিম। তাৰপাছতে এইটো আমি নমাম ধনিয়া পাত দি কিনে। এইটো হ'ল ইয়াৰ ফাইনেল লুক। দেখিছে ন কিমান ভাল লাগিছে চাবলৈ। তো খাবলৈও বিৰাট টেষ্টি হৈছিলে। তো আজিৰ ফাইনেলি আছে ভাত, তাৰপাছত আছে মিছা মাছৰ তৰকাৰী প্ৰন কাৰী, তাৰপাছত আছে মাছৰ তৰকাৰী, যিটো সৰু মাছ বনাইছিলোঁ সেইটো চৰচৰি আছে, আৰু তাৰ লগত আছে আপোনাক দেখাইছিলোঁ আগতে দালি বনাইছিলোঁ, আৰু মাছ ভাজি দুটা থৈছোঁ, সেইটো মোৰ হাজবেণ্ডৰ কাৰণে, কাৰণ ভাল পায় ভাজি খাবলৈ, বিৰাট ভাল পায়। আৰু তাৰ লগত তিতা কেৰেলা ভাজি আছে, আৰু ৰাতিপুৱা ঘুগুনি বনাইছিলোঁ সেইটো, আৰু অলপ ৰাতিপুৱা ল'ৰাটোক পনীৰ বনাই দিছিলোঁ স্কুল যোৱাৰ আগতে। তো সেইটো থাকি গ'ল, আৰু সিহঁতৰ হৈ যাব দুপৰীয়া। আৰু ইয়াত মই এতিয়া গাখীৰ বহাইছোঁ, কাৰণ অম্বুবাচী আহিছে, তো চবে জানে আমদুধ খোৱাটো এটা নিয়ম হয়। তো সেয়া আমদুধ চবৰ কাৰণে দুপৰীয়া আমদুধ খাব। আৰু এয়া চব গৃহিণীৰ কাম খানা বনোৱাৰ পাছত। গেছ চেছ চফা কৰিব লাগে, তো সেয়া আৰু কৰি আছোঁ। চফা কৰিলে আৰু মোৰ কাম শেষ, তাৰপিছত ভাত দি দিম চবক। তো আজিলৈ ইমানে, লগ পাম নেক্সট ভিডিঅ'ত। আৰু মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ FB পেজ ফ'ল' কৰিব, ইউটিউবটো ছাবস্ক্ৰাইব কৰিব, ইনষ্টাগ্ৰাম ফ'ল' কৰিব।